হয়, মই পোনপ্ৰথমে আপোনালোকৰ এই সংবাদ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আজি যি 2-3 মাহ ধৰি আমাৰ অৰুণোদয় আঁচনি হিতাধিকাৰীবিলাকে পইচা পোৱা নাছিল বেংকত, হয়তো আজিৰ পৰা তেখেতে লঞ্চ কৰিছে। ইমান বান আক্ৰান্তৰ মাজতো অল অসমত আজিৰ পৰা হয়তো যিবিলাক হিতাধিকাৰী আছে কণ্টিনিউ অৰুণোদয় আঁচনিটো পাব আৰু আজিৰ পৰা। আমাৰ ইয়াত মোটামুটি 830 গৰাকীমান হিতাধিকাৰী আছে আৰু অকণমান পাব লগা আছে। হয়তো মুখ্যমন্ত্ৰী মহোদয় নেক্সট 40 হয়তো তেখেতসকলকো ইয়াত অন্তৰ্ভুক্ত কৰাৰ কাৰণে চেষ্টা কৰিব বুলি আশা ৰাখিছোঁ। হয়, যিসকলে পোৱা নাই তেখেতসকলক বৰ্তমান নিৰ্দেশনা অহা নাই। যোগ্য গাইডলাইন অনুসৰি তেখেতসকলক হয়তো অৰুণোদয় দিয়াৰ কাৰণে চেষ্টা কৰিব। আছিল উপস্থিত আছিল। আজি হ'ল অৰুণোদয়ৰ হিতাধিকাৰীসকলৰ প্ৰাপ্য ধন বিতৰণ অনুষ্ঠান। আপোনালোকৰ এই পঞ্চায়তৰ অধীনত কিমানগৰাকী অৰুণোদয় হিতাধিকাৰী আছে? 1260। আৰু মানে কি আজি সভাখন কিহৰ কাৰণে দিয়া হৈছে? অভাৱ অভিযোগ কিবা গোটেই অসমৰ লগত সংগতি ৰাখি, লগতে আমাৰ ৰঙিয়া ব্লকৰ লগত সংগতি ৰাখি আমি কেন্দ্ৰকোনা সাহাৰা গাঁও পঞ্চায়ততো এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আৰু যিসকল নতুন হিতাধিকাৰী আছে বা যিসকলে পোৱা নাই তেওঁলোকক কিবা ক'ব নেকি? তেওঁলোকক নকওঁ, এইটো কাৰণ আমাৰ চৰকাৰৰ আঁচনি এইটো আঁচনি আমাৰ পঞ্চায়ত পদক্ষেপ সিমান জড়িত নাই। আমি ডিষ্ট্ৰিবিউশ্যনটোত সহায় কৰি দিওঁ বা যিখিনি আমাৰ কৰণীয় কাম সেইখিনিত আমি সহায় কৰি দিওঁ। যিসকলে পোৱা নাই তেওঁলোকৰ বাবে কিবা নিৰ্দেশনা আহিছে? সেইটো মই গম নাপাওঁ।